মাজবাট জুনিয়ৰ কলেজ আমাৰ তাতে কোৱাৰেণ্টাইন চেণ্টাৰ যেহেতু মাজবাট কলেজত আছে আমি বড়ো সাহিত্য সভা ভৱনত সদ্যহতে আমি এডমিশ্যনৰ যি প্ৰক্ৰিয়া বা ফৰ্ম দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা আৰু দ্বিতীয় বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ এডমিশ্যন সেই কাৰ্যখিনিৰ বাবে আমি এই অস্থায়ীভাৱে মাজবাট জুনিয়ৰ কলেজৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। বড়ো সাহিত্য সভাৰ তেওঁলোকৰ সন্মতিক্ৰমে আমি কাম কৰি আছিলোঁ। ইয়াত যোৱা ৰাতি চুৰিকাণ্ড সংঘটিত হৈছে। আমাৰ কলেজৰ বহু নথি পত্ৰ লণ্ডভণ্ড কৰাৰ উপৰিও আমাৰ বড়ো সাহিত্য সভা ভৱনৰ দুখন আলমাৰী আৰু ড্ৰয়াৰ থকা টেবুল গোটেই ভাঙি লণ্ডভণ্ড কৰিছে। তাত থকা কিছুমান ভেলুৱেবল খুব মূল্যৱান তথ্য পাতি থকা বস্তু বা ৰেজিষ্টাৰ এইবিলাক নোহোৱা হৈছে। গতিকে আমি এই চুৰিকাণ্ডত তীব্ৰ গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে যাতে আমাৰ পুলিচ প্ৰশাসন বা ৰাইজৰ সহযোগত এই চুৰিকাণ্ড সংগঠিত কৰা ব্যক্তিসকলক অনুসন্ধান কৰি কাৰায়ত্ব কৰিব পাৰি তাৰ বাবে আমি বিধিগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি পুলিচ আমাৰ থানাত এজাহাৰ দাখিল কৰিম। মাজবাট আঞ্চলিক বড়ো সাহিত্য সভাৰ তৰফৰ পৰাও আজি এজাহাৰ দাখিল কৰা হ'ব আৰু এই জঘন্য চুৰিকাণ্ড কৰা ব্যক্তিসকলক কাৰায়ত্ব কৰি আমি শাস্তি প্ৰদান কৰাৰ বাবে আমি বিনম্ৰভাৱে প্ৰশাসনক অনুৰোধ জনাম। ইয়াৰ পৰা আমাৰ এডমিশ্যনৰ বাবদ থকা বেছিভাগ ধন আমি বেংকতে সদায় জমা কৰোঁ, কিন্তু তাৰে কিছু ৰৈ যোৱা আমাৰ নগদ টকা তেওঁলোকে লৈ উধাও হয়। আচলতে ইয়াত সঠিকভাৱে আমি ক'ব নোৱাৰিম কেনেকুৱা ধৰণৰ উদ্দেশ্য আগত ৰাখি চুৰিকাণ্ড কৰিছে। হয়তো অভাৱত জুৰুলা ব্যক্তিয়ে হয়তো চুৰিকাণ্ড কৰিব পাৰে। মই নাভাবোঁ যে খুব আমাৰ প্ৰতি বেয়া ভাৱ বা তেনেকুৱা অনুষ্ঠানক ক্ষতি কৰিব পৰাকৈ তেওঁলোকৰ কিবা মনোবৃত্তি আছে বুলি নাভাবোঁ, কিন্তু চোৰ সদায় চোৰে। কিন্তু অনুষ্ঠান দুটাৰ যি ক্ষতি হৈছে আচলতে আমি মৰ্মাহত হৈছোঁ। আমাৰ খুব দুখ লাগিছে। বড়ো সাহিত্য সভাই আমাক যথেষ্ট সহায় কৰি আছিলে। এই লকডাউনৰ পিৰিয়ডত তেওঁলোকে যিখিনি আমাক এই কাৰ্যালয় অস্থায়ীভাৱে ব্যৱহাৰ কৰিব দি পেলাই যিখিনি আমাক সহায় সহযোগ কৰিছিলে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই দুষ্কাৰ্যৰ বাবে আমাৰ মনত কিছু আঘাত জন্মিছে। আমাৰ মনত দুখ লাগিছে যে বড়ো সাহিত্য সভাৰ এই আপুৰুগীয়া অনুষ্ঠানটোৰ যথেষ্ট ক্ষয় ক্ষতি হৈছে।